গুড মৰ্ণিং এভৰিৱান। আজিৰ ব্লগটো মই ৰাতিপুৱাতে ষ্টাৰ্ট কৰি দিলোঁ। যিহেতু আজি মানুহ বিহু, তাৰ বাবে মই সকলোকে মানুহ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু নৱবৰ্ষৰো আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া 5:51 হৈছে, মই এতিয়ালৈকে চাহ খোৱা নাই, মুখ ধুই আহিছোঁহে আৰু চাওঁ দিনটোত বা কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু এইটো মোৰ দ্বিতীয় ব্লগ, গতিকে মই বিচাৰোঁ আপোনালোকে মোক অলপ মোৰ ব্লগবোৰক মৰম দিয়ক, সন্মান দিয়ক, যাতে মই এনেকুৱা ব্লগ বনাবলৈ আৰু অলপ বেছি সাহস পাওঁ আৰু নতুন নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত নতুন ভিডিঅ'বোৰ আৰু আপোনালোকৰ ওচৰত যাতে মই সহজতে প্ৰেৰণ কৰিব পাৰোঁ। গতিকে মোৰ চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। লগতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক চাই যাওঁ আজি কিবা কৰোঁ। ফ্ৰেণ্ডছ, এতিয়া গা পা ধুই এটা লওঁ আৰু এতিয়া যাওঁ আমি ককাক সেৱা কৰিবলৈ। যিহেতু মানুহ বিহুৰ দিনাখন আমি ডাঙৰক সেৱা জনাওঁ, গতিকে এতিয়া আমি সৰ্বপ্ৰথমে ককাৰ সেৱা জনামগৈ। যিহেতু আমাৰ ককা ঢুকাল, গতিকে আমি ককাৰ মৰিহলৈ সেৱা কৰিমগৈ আৰু দেখা যাওঁ আৰু বাকী কি কৰোঁ। আৰু মই মা দেউতাকো সেৱা কৰিম, সেইবোৰো পাৰিলে বাৰু দেখাম। চাই থাকক ভিডিঅ'টো শেষৰলৈকে। মই আকৌ ব্লগটো এতিয়া ষ্টাৰ্ট কৰিছোঁ। যিহেতু দেখিছোঁ মই মেখেলা চাদৰ পিন্ধি আছোঁ, গতিকে মই এতিয়া মুকলি বিহু চাবলৈ গৈছোঁ আৰু চাওঁ তাত কি হয়। মুকলি বিহু চাবলৈ যাওঁ। চলিহানগৰত মুকলি বিহু হৈছে, তিনিচুকীয়া চলিহানগৰ, তাতে যাওঁ। বৌ বাহঁতৰ লগত যাওঁ আৰু ৰিলচ বনাম, ফটোশ্বুট কৰিম। সেইবোৰ বাৰু ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকে দেখিবলৈ পাব। আৰু চাওঁ কি কৰোঁগৈ আৰু কি বা আপোনালোকক দেখাওঁ। কেনেকুৱা লাগিছে নিশ্চয় জনাব। আজিৰ মেকআপটো মই নিজে কৰিছোঁ সকলোবোৰ। কেনেকুৱা লাগিছে মোক প্লিজ জনাব। হাই ফ্ৰেণ্ডছ, যিহেতু মই যোৱাকালি মানুহ বিহু ভিডিঅ'টো আৰু ষ্টাৰ্ট কৰা নহ'ল, যিহেতু আমাৰ ইয়াত কাৰেণ্ট নাছিলে। এতিয়াও অহা নাই বাৰু, যোৱাকালিৰ পৰা কাৰেণ্ট নাই। যিহেতু ইমান বেছি বতাহ বৰষুণ আৰু এইবোৰৰ কাৰণে আৰু ক'ৰবাত কাৰেণ্টটো বেয়া হ'ল নেকি, গতিকে অহা নাই। সেয়েহে মোবাইলৰ চাৰ্জ নাছিলে, গতিকে মই ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিবই নোৱাৰিলোঁ। মই আকৌ আজি ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া হ'ল দুপৰীয়াহে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। দেখিছে মোৰ মুখত যে মেকআপ আছে। আচলতে মই আজি প্ৰচেশ্যনলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু শুনিলোঁ যে আকৌ প্ৰচেশ্যন নহয় বুলি, সেইকাৰণে নগ'লোঁ। 18 তাৰিখে হ'ব বোলে, তেতিয়া যাব লাগিব। মুখৰ মেকআপ এনেকুৱাকৈ ওলাই মেলি ৰেডি হৈছিলোঁ আৰু নগ'লোঁ। আকৌ কাপোৰ কানি খুলি দিলোঁ। এতিয়া মই মোবাইলটো চাৰ্জ দি আহিছোঁ। ভাবিলোঁ কি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, সেইবাবে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এটা কথা, মই যিহেতু যোৱাকালি মুকলি বিহুলৈ গৈছিলোঁ, সেইখিনি ভিডিঅ' মই আপোনালোকক নিশ্চয় দেখালোঁ। জনাব যে ভিডিঅ'খিনি কেনেকুৱা লাগিলে। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে, তেনেহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই নতুন ভিডিঅ' বনাওঁতে সৰ্বপ্ৰথমে আপোনালোকে পায় আৰু মোক অলপ সাহস দিব, যাতে আগলৈ মই এনেদৰে ভিডিঅ'বোৰ বনাই থাকিব পাৰোঁ। চাওঁ আৰু নেক্সট ব্লগত আপোনালোকক লগ পাম। গতিকে এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।
নাচনী ঐ বহাগী আকৌ আহি পালেহি নাচনী ঐ কুলিয়েও দিলে বিহুৰ বাতৰি শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে ঐ পেপাৰ মাত চেতনা নাথাকে আকৌ আহি পালেহি নাচনী ঐ কুলিয়েও দিলে বিহুৰ বাতৰি নাচনী ঐ বহাগী আকৌ আহি পালেহি নাচনী ঐ কুলিয়েও দিলে বিহুৰ বাতৰি শুনিলে ঐ ঢোলৰ মাত বিহু বিহু লাগে গাত শুনিলে